হেল্ল' গাইজ, আজি বনাই আছোঁ লোকেল মুৰ্গী ঘৰৰে। আপোনালোকে সকলোৱে জানিছে মোৰ ভিডিঅ' চাই যিসকলে আমাৰ ঘৰতে মুৰ্গী আছে। খাওঁ বুলিলে কেতিয়াবা মন গ'লে খাব পাৰোঁ। সেয়ে আজি লোকেল মুৰ্গী বনাই আছোঁ ল'ৰা আৰু মোৰ কাৰণে। ছোৱালীয়ে নাখায়, তাই যিকোনো মাংস লোকেলবিলাক খুব কমেই খায়। যেনেকৈ ধৰক গাহৰি আৰু ব্ৰইলাৰ মাংসৰ বাদে একো মাংসই নাখায় মোৰ ছোৱালীয়ে। লোকেল মাংস খালি ক্ৰছ মাছ খুবেই ভাল পায় আৰু গাহৰি মাংস ব্ৰইলাৰ মাংস ইমানেই খায়। সেইকাৰণে আৰু খাব মন গ'লেও তাইৰ কাৰণে প্ৰায়বিলাক মাংস নাখাওঁৱে। কিন্তু এতিয়া কি হ'ব, কেতিয়াবা মনো যায় দিয়কচোন, ঘৰতে আছে। সেইকাৰণে আজি দেউতাই মুৰ্গী এটা কাটিলে। তাকে দেউতাই বৰ বেছি মছলা নাখায়, আমাৰ কাৰণে সেইকাৰণে মছলা দি ল'ৰা আৰু মোৰ কাৰণে বনাই আছোঁ। চাওকচোন।